हेलो। हाँ, हम अभी उनसे बादशाह से बात किया, छोटा बादशाह। अभी बहुत दिन से बीज भी नहीं हो रहा है, क्या भी नहीं हो रहा है। बड़ा पानी होने से भी स्कूल बंद हो जाता है। इतना छोटा नाव लेके आ रहा है जी। वेलकम टू डेस्टिनेशन न्यूज़ असम। मैं अभी असम का धेमाजी जिला बोडलनी पंचायत खना कृष्णपुर गांव में हूँ। जो नाला है उसमें बीज भी नहीं है, क्या भी नहीं है, पुल भी नहीं है। आदमी लोग अभी देखिए नाव लेके आ रहा है। क्या नाम है बाबू आपका? हाँ बाबू। हाँ, हेमंत बर्मन। सामने आ जाओ। इतना छोटा बच्चा लेके नाव लेके आ रहा है। कका कब आइছে আপুনি? মই নগাঁও এই লাউমুৰি বুলি কয়। কি ক'ব লাগে? ককা আগতে ইয়াত দলং চলং আছিলে নে নাই? নাই নাই, তেতিয়া চিগা নাই। চিগা নাই। চৰকাৰে কিবা সুবিধা দিছে নে দলং দিবলৈ? জানো দিছে নে মই নাজানো বাৰু। মই তোৰ নগাঁও কেঁচুখনা চা এই কেঁচুখনাত বংশী বুলি আছে নহয় এঘৰ। সেইখন। এতিয়া আপুনি এতিয়া ক'লৈ যাব? এতিয়া মই নামটো নাজানো, পাহৰিলোঁ এই জোৱাইটোৰ নাম। গাঁওখনৰ নামটো কওক। এই খনা আকৌ। খনা কাৰ ঘৰলৈ এই যাব? লাষ্ট সেই মোহন বুলি কয়। এই বেতনী সৰু আছিলে, তাৰপৰা উঠি আহিছে এতিয়া। তাৰপৰা এইডোখৰ যেনিবা নাৱে পাল, আগতো চিগা আছে বুলি আমি শুনিছোঁ। সেইডোখৰত কেনেকৈ পাওঁ? সেইডোখৰত নাই, অলপ আগত নাই, পানী নাই নহয় এতিয়া। এইটো চিগা ডাঙৰ আগত চিগা এটা আছে ন? সেইটো নামি আহিব। নামি আহিলে এতিয়া যদি আপুনি নাও নোপোৱা হ'লে কেনেকৈ গ'লহেঁতেন তালৈ? ঘূৰি যাব লাগিব। তাৰপৰা আপোনাৰ নামটো জনাই দিয়কচোন। যোগেন। যোগেন কি লিখে? চুতীয়া। চুতীয়া। তাৰপৰা আকৌ আজি ঘূৰিব নে কাইলৈ ঘূৰিব? না কাইলৈ ঘূৰিম, তাৰ নাতি এজনী আছে। আজি কেইবছৰমান আগতে আহিছিলোঁ খৰালি, এইপিনে পথাৰ দি পোনাই এইপিনে মূৰত উঠোগৈ। তাৰপৰা এইবেলি আজি অলপমান দিন নাই, আজি আহিছোঁ। তাৰপৰা চিগাটো আপুনি প্ৰথম পাইছে নে আগতো পাইছে চিগা? না আহি পোৱা নাই নহয়, প্ৰথম আহিছে। এই মই এতিয়া পথাৰ খৰালি পোনাই আহোঁ। बहुत दिन आता है। धन्यवाद काका। नमस्कार जी, क्या नाम है आपका? हेमंत बर्मन। नाम किसका है? हमार। तुम्हार? चलाब जानो? जानू। किमान दिन हल नाव हिका? बहुत दिन हल। बहुत दिन हल। स्कूल अहा जा কৰিবলৈ এটো পাৰ হ'ব লাগে না? লাগে। লাগে। অভাৰ পানী হলে মানে কেনেকৈ আহ? নাই আহিব নোৱাৰো। দলং না দিয়া চৰকাৰে? না দিয়া। আবেদন না কোৱা? কৰিছো, দিম নিদিয়ে। কেতিয়া দিব? নাজানো কেতিয়া দিয়ে। কিমান মানুহ যাব পাৰে? 5-6 জন যায়। যাব পাৰে এইটো? নাও অকল এইটোৱে আছে নে আৰু আছে? আৰু আছে। কেইটা আছে? বহুত আছে না। তোমাৰ ওচৰত কেইটা আছে? এটা। এটা? নামটো কি বুলি ক'লা? হেমন্ত বৰ্মন। ঘৰ ক'ত? এইটা গাঁওখনৰ নাম কোৱা? খনা। 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 अभी नाव लेके जा रहा है। नमस्कार, क्या नाम है? अपना नाम की? राधामणि बर्मन। नमस्कार। ए नला किमान दिনৰ পৰা নলা হৈ আছে? বহুত দিনৰ পৰা হেৰি হৈ আছে, পানী যোৱা অহা কৰিবলৈ অসুবিধা অকণমান। কি মাহৰ পৰা কি মাহলৈ পানী? বহাগৰ পৰা বিহু এটা হেৰি হয় আৰু পানী আহি পায় আমাৰ ইয়াত চ'তৰ লাষ্টত। দলং দিয়া নাই? না দিয়া, না দিয়া। দিম বুলি কয়, চাই যায় ফটক মাৰি লৈ যায়, দিয়ে না। আপোনালোক আৰু এটা কথা সুধো মই, ইয়াত যেতিয়া ভূত আহে
ভোটৰ সময়ত বিজেপি কংগ্ৰেছ AJP বিভিন্ন ধৰণৰ দল সংগঠন আহে ঘৰ দিম দুৱাৰ দিম দলং দিম কিবা কিবি অঁ কয়। সেইবিলাক কয় চবে কৈ যায় নিদিয়ে কিন্তু কেতিয়া দিম তাৰিখ কিবা উল্লেখ কৰে নে? নাই নকৰে পানী হোৱাৰ পাছত আহে নে নাহে? নাহে নাহে। নাহে আপোনালোকে কিমান বছৰ বা আছে ইয়াত? বহুত বছৰ হ'ল এনে কওকচোন আনুমানিক। তই কয় বছৰ হৈছে 40 বছৰ 50 বছৰ হ'ল আমাৰ ইয়াত থকা নাই আমি এনেকৈ কষ্ট কৰি থাকোঁ নাও অহা যোৱা কৰোঁ হেৰি কৰোঁ আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ শুনিবলৈ অসুবিধা হয় যাবলৈ অকণমান ৰাতি আহিলে মানে মানুহ হেৰি কৰে ৰাতি 12টা 1টা বজাত পাৰ কৰি দিব লাগে আমি এই পানীৰ মাজত চৰকাৰে একো হাই সুবিধা দিয়া নাই ভোটৰ সময়ত তেতিয়া বিচাৰি আহে ভোট বিচাৰি আহে দৰকাৰ হ'লে যোনে লংকা পায় ৰাৱণ হৈ যায় তেতিয়া নেচায় আৰু উভতি আমাক দলং পাই দেখোঁ আমি যেতিয়া পানী শুকাবলৈ হয় তেতিয়া বনাবলৈ দিয়ে। সঁচা নে মিছা? এইটো মিছা নহয় মই আপোনাক সুধিছোঁ যেতিয়া পানী শেষ হ'বলৈ হয় তাৰ আগে আগে দলং বনাবলৈ যা যোগাৰ কৰে। এইটো ক'ত নকয় নকয় এইবিলাক যা জগৰ একো হেৰিয়ে নাই ব্যৱস্থাই নাই দোকানীবিলাকে মাল কেনেকৈ আনে? নাৱেই আনে নাও দি আনে দোকানীবোৰ চিঞৰি আনিব লাগে নৈ সিপাৰত থাকি মাতি দে লোকে নাও লৈ যায় সেনেকৈ আৰু কিবা চৰকাৰ পকা দলং বা পুল তেনেকুৱা ধৰণৰ কিবা দিয়া ব্যৱস্থা কৰিম বুলি কৈছে? নাই কোৱা নাই কেইবাবাৰো ফটক চটক মাৰি লৈ যায় হেৰি লৈ যায় সেইবিলাক একোৱে সা সুবিধা নাই দিম বুলি কয় দিয়া নাই দিম হৈয়ে আছে। ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিলে।